সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি এই প্ৰেছ মিটৰ জৰিয়তে আজি মছলপুৰ ডিষ্ট্ৰিক্ট কমিটি হিচাপে আমি এটা ইনফৰ্মেটিভ যে মেছেজ দিবলৈ খুজিছোঁ। আমাৰ চেণ্ট্ৰেল BPFৰ নিৰ্দেশ মৰ্মে আমাৰ 6 জুলাইৰ পৰা 26 জুলাইলৈকে আমাৰ প্ৰি সামাৰ কোচিং কেম্প ল'বলৈ আমাক নিৰ্দেশ দিছে। সেই মৰ্মে আমাৰ পলিটিক্যালি মছলপুৰ ডিষ্ট্ৰিক্ট হিচাপে আমি 4টা সমষ্টিত আমি ক্লাছ ল'বলৈ খুজিছোঁ বা আমি নিৰ্দেশটো পালন কৰিবলৈ খুজিছোঁ। এই 4খন কনষ্টিটুৱেঞ্চি বা ব্লগে হ'ল ককলাবাৰী, মছলপুৰ, দিহিৰা আৰু বাগানপাৰা কনষ্টিটুৱেঞ্চি। তো আমি প্ৰত্যেকটা সমষ্টিত আমি 3টাকৈ চেণ্টাৰ আমি ল'বলৈ খুজিছোঁ। ইয়াৰে আমাৰ এটা চেণ্টাৰত আমাৰ হাই ছেকেণ্ডাৰী 12ৰ ক্লাছ কৰা হ'ব আৰু এটা 3টা ক্লাছ 10ৰ বাবে আমাৰ ক্লাছ লোৱা হ'ব। তো আমাৰ প্ৰথমতে মছলপুৰ কনষ্টিটুৱেঞ্চি হিচাপে আমাৰ প্ৰথম ক্লাছ বা কোচিং চেণ্টাৰ আমাৰ হ'ব মছলপুৰ কলেজ, জুনিয়ৰ কলেজত আমাৰ হ'ব। ইয়াতে আমাৰ ক্লাছ 10 আৰু HS ফাইনেল ইয়াৰৰ ক্লাছ কৰা হ'ব। ইয়াৰ পিছত আমাৰ বৰমা হায়াৰ ছেকেণ্ডাৰীত ইয়াতো আমি হায়াৰ ছেকেণ্ডাৰী আৰু ক্লাছ 10ৰ যি ক্লাছ এইটো দিয়া হ'ব। ইয়াৰ পিছত আমাৰ আছে আইঠাবাৰী বিদ্যা মন্দিৰ হায়াৰ ছেকেণ্ডাৰী, ইয়াতে আমি ক্লাছ 10ৰ ক্লাছ কৰা হ'ব। ইয়াতে আমাৰ ক্লাছ 10ৰ বাবে বা মেট্ৰিক লেভেলৰ যি শিক্ষা প্ৰদান কৰাটো আমাৰ বোথ মিডিয়ামৰ হ'ব, বড়ো আৰু এছামিজ মিডিয়াম সেইখিনিয়ে। ইয়াৰ পিছত আমাৰ দিহিৰা কনষ্টিটুৱেঞ্চি বা ব্লক হিচাপে আমাৰ প্ৰগতি হায়াৰ ছেকেণ্ডাৰী স্কুল সোনাপুৰ ডুমনিত আমাৰ এটা চেণ্টাৰ লোৱা হৈছে। ইয়াতে অকল ক্লাছ 10ৰ ক্লাছ কৰা হ'ব, বোথ মিডিয়াম। ইয়াৰ পিছত নিকাশী হায়াৰ ছেকেণ্ডাৰী স্কুল, ইয়াতে আমাৰ হায়াৰ ছেকেণ্ডাৰী আৰু ক্লাছ 10ৰ ক্লাছ কৰা হ'ব। আৰু আমাৰ এটা হ'ল বৰবৰী MV স্কুল, ইয়াতে আমাৰ ক্লাছ 10ৰ ক্লাছ লোৱা হ'ব। ইয়াৰ পিছত আহিল আমাৰ ককলাবাৰী ব্লক হিচাপে আমাৰ PM শ্ৰী ককলাবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল, ইয়াত আমাৰ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক দুটাও ক্লাছ লোৱা হ'ব। আৰু অঞ্চলীয় হায়াৰ ছেকেণ্ডাৰী আৰু চাপাগুৰি ককলাবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত আমাৰ মেট্ৰিকৰ যি ক্লাছ 10ৰ ক্লাছ লোৱা হ'ব। ইয়াৰ পিছত আমাৰ বাগানপাৰা সমষ্টি হিচাপে আমাৰ আংগাৰটোৱা হায়াৰ ছেকেণ্ডাৰী আৰু চুবুনকাটা হায়াৰ ছেকেণ্ডাৰী বোথ স্কুলতে চেণ্টাৰত আমাৰ ক্লাছ 10ৰ ক্লাছ লোৱা হ'ব, বোথ মিডিয়াম। ইয়াৰ পিছত বাগানপাৰা হাই স্কুলত আমাৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ ক্লাছ লোৱা হ'ব। তো ইয়াত আমাৰ যি ছাবজেক্ট ধৰি দিয়া হৈছে সেইটো ক্লাছ 10ৰ বাবে আমাৰ থাকিব ইংলিছ, মেথামেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স, সেইটো বোথ মিডিয়াম হ'ব। আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিহেতু 3টা আমাৰ ষ্ট্ৰীম হয়, আমাৰ ছায়েন্স যি ষ্ট্ৰীম থাকিব তাতে PCM, মেথছ, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি সেইটো ক্লাছ কৰা হ'ব। ইয়াৰ পিছত আমাৰ যি আৰ্টছ ষ্ট্ৰীমৰ বাবে ইকনমিক্স, পলিটিকেল ছায়েন্স, এডুকেশ্যন আৰু লজিক এণ্ড ফিলচফিৰ ক্লাছ কৰা হ'ব। আৰু ইয়াৰ পিছত আমাৰ কমাৰ্চ যি ষ্ট্ৰীম, ইয়াৰ বাবে বিজনেছ ষ্টাডিজ, ফাইনেন্স, ইকনমিক্স এণ্ড একাউণ্টেঞ্চি এইটো ছাবজেক্টৰ ক্লাছ কৰা হ'ব। তো আমি যিহেতু ইনফৰ্মেটিভ ভিডিঅ' বা এইটো ইনফৰ্মেশ্যন দি আমি সুখী হৈছোঁ যে আমাৰ সন্মানীয় BPFৰ প্ৰধান আমাৰ প্ৰেছিডেণ্ট হাগ্ৰামা মহিলাৰী ছাৰক আমি ধন্যবাদ দিছোঁ যে সেইটো কাম বা ইনিচিয়েটিভ আমাক লোৱাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মই এটা অনুৰোধ সকলো ডিষ্ট্ৰিক্ট, ব্লক বা আমাৰ প্ৰাইমাৰী আৰু চেণ্ট্ৰেল লেভেলৰ সকলো লিডাৰ্ছসকলক মই অনুৰোধ জনাব খুজিছোঁ যে নিজৰ প্ৰাইমাৰী বা নিজৰ ব্লগত থাকি যে সেই কোচিং ক্লাছ বা আমাৰ ফ্ৰী ছামাৰ কোচিং কেম্পটো যে ৰূপায়ণ হোৱাত সহায় আৰু সহযোগিতা আগবাঢ়িবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাক এইটো জনাই আমি সুখী হৈছোঁ যে আমাৰ হাগ্ৰামা মহিলাৰ ছাৰে এটা আমাক যে
মিড ডে মিল ইয়াৰ ব্যৱস্থা কৰি দিব বুলি কৈছে। ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কোচিং ক্লাছ শেষ হোৱাৰ পিছত বা আমাৰ প্ৰত্যেক দিনে আমাৰ ক্লাছটো শেষ হোৱাৰ পিছত আমাক ফ্ৰুইটছ বা আমাৰ মিলৰ ব্যৱস্থা কৰি দিয়া হৈছে বুলি কৈছে। লগতে সদশেষত মই সকলো আমাৰ যি ক্লাছ 10 আৰু 12ৰ বিদ্যাৰ্থীসকল আছে তেখেতসকলে যেন আমাৰ এই কোচিং চেণ্টাৰত আমাৰ ইনচাৰ্জসকলক লগ ধৰি যে ক্লাছ লোৱাৰ ব্যৱস্থা লৈ বা ক্লাছত উপস্থিত হয়, ইয়াৰ কাৰণে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সদশেষত আমাৰ BTCৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ এই প্ৰেছ মিট ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।